আৰু এইটো কৰিলে বিশ্বাস কৰক আপোনাৰ সন্তানটোৱে অতি সোনকালে খোজকাঢ়িব শিকিব, তাইৰ বা তাৰ বুদ্ধি বা মগজুৰ অতি সোনকালে বিকাশ হ'ব আৰু তাইৰ শাৰীৰিকভাৱেও বিকাশ হ'ব। নমস্কাৰ বন্ধুসকল, মই ডক্টৰ নেকিবোৰ। আৰু বহুতেই মোক প্ৰশ্ন কৰি আছিলে যে ছাৰ, মোৰ সন্তানটোৰ বয়স 6 মাহ হৈছে বা 7 মাহ হৈছে, কিছুমানে কৈ থাকে যে 3 মাহ হৈছে, যে ছাৰ কেতিয়া সন্তানটো বহিব, কেতিয়া খোজকাঢ়িব, ছাৰ কি কৰিলে সন্তানটোৰ মানে মগজুৰ বিকাশ হ'ব, কি কৰিলে সন্তানটো বেছি স্মাৰ্ট হ'ব, বা কি কৰিলে সি পঢ়াৰ প্ৰতি মনোযোগ হ'ব। বহুতেই মোক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি থাকে। আজি মই আপোনালোকক অলপ এইটোৰ বিষয়ে ক'বলৈ ট্ৰাই কৰিম। বলক ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। বন্ধুসকল, সন্তান এটা জন্ম হোৱাৰ পৰা বৃদ্ধি বিকাশ হোৱালৈকে বা 6-7 বছৰলৈকে সন্তানটোৰ কেনেদৰে বৃদ্ধি বিকাশ হ'ব, সেইখিনি প্ৰায় 80% তাইৰ মাকৰ পৰা বা ফাদাৰৰ জেনেটিক্সৰ পৰা আৰম্ভ হৈ যায়। মানে তাইৰ বুদ্ধিটো কেনেকুৱা হ'ব, তাই কিমান ওখ হ'ব, বা তেওঁ কিমান ওখ হ'ব, বা তেওঁক দেখাত বৰণ কেনেকুৱা হ'ব। এইবিলাক ডেভেলপমেণ্টেল যিবিলাক গ'ল আছে, এইবিলাক চব জেনেটিক্সত থাকে মানুহৰ। কেনেকুৱা জেনেটিক্স আহিব, সেইটো প্ৰায় 80 পৰা 90% ডিপেণ্ড কৰে ফাদাৰ মাদাৰৰ ওপৰত। তাৰ উপৰিও আমি যদি আমাৰ বাচ্চাটোৰ খাদ্যৰ কিছুমান চেঞ্জ কৰোঁ, বা কিছুমান টেকনিক অৱলম্বন কৰোঁ, বা কিছুমান ব্যায়াম এক্সাৰচাইজৰ কিছুমান চেঞ্জ কৰোঁ, তেতিয়াহ'লে আমি প্ৰায় আমাৰ হাতত 10 to 20% আছে যে আমি সন্তানটোক মেধা কৰি তোলা, বা বুদ্ধি বিকাশটো বেছিকৈ কৰি তোলা, বা সুস্থ কৰি তোলা, বা সুস্থ ৰখা বাচ্চাটোক। প্ৰথমতে কাৰণ হ'ল যে যেতিয়া বাচ্চাটো হয়, বেবী এটা হয়, তেতিয়াই আমি যিকোনো হস্পিটেলত হ'লে আমি ভেকচিনেশ্যনবিলাক কমপ্লিট কৰিব লাগে। আৰু এটা কথা হ'ল যে প্ৰত্যেক ডক্টৰে আপোনাক পৰামৰ্শ দিব যে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিংটো মাষ্ট। মানে যে সন্তান বুদ্ধি বিকাশ বা সন্তান এটা খোজকাঢ়িব শিকিব, যাতে অতি সোনকালে খোজকাঢ়ি শিকিব পাৰে, বা তাইৰ বাবে শাৰীৰিকভাৱে মানসিকভাৱে বিকাশ হ'ব পাৰে, তাৰ কাৰণে তাৰ মাকৰ গাখীৰতকৈ উৎকৃষ্ট আৰু একোৱেই নাই। একমাত্ৰ 6 মাহলৈকে কেৱল মাত্ৰ মাকৰ গাখীৰে খোৱা উচিত। কেৱল মাত্ৰ মাকৰ গাখীৰ আৰু ভেকচিনেশ্যন বা যিবিলাক মেডিকেশ্যন দিব ডক্টৰে, সেইটোৰ বাহিৰে 1 চামুচ ইভেন পানীও খোৱা উচিত নহয়। কাৰণ মাকৰ গাখীৰত পৰ্যাপ্ত পৰিমাণে নিউট্ৰিশ্যন, লাইক আপোনাৰ ভিটামিন A, B, C, যিমান ভিটামিন আছে, মানে A, B কমপ্লেক্স বা D, তাৰপিছত আপোনাৰ যিমান ভিটামিন আছে, পৰ্যাপ্ত পৰিমাণে সববিলাক ভিটামিন মিনাৰেলছ আছে, যিটো নেকি বাচ্চাটোক গ্ৰ'থ কৰিব পাৰে। আমি 6 মাহলৈকে বাচ্চাটোক যিমান পাৰে মাকৰ গাখীৰে খুৱাই থাকিব লাগে, এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰি থাকিব লাগে। তাৰপিছত হ'ল যে 6 মাহৰ পিছৰ পৰা আমি কি কৰিম, বাচ্চাটোৰ বৃদ্ধি বিকাশ হ'বৰ কাৰণে, বা যাতে অতি সোনকালে খোজকাঢ়িব পাৰে, তাৰ কাৰণে। কোৱা হয় যে আমি 3 মাহৰ পিছৰ পৰাই আমি বাচ্চাটোক কিছুমান বস্তু ধৰিব দিব লাগে বা খেলিব দিব লাগে, কিছুমান লাইট জাতীয় বস্তু, যিটো নেকি বাচ্চাটোক ৰেছপন্স কৰে, লাইট জাতীয় বস্তু বা কিছুমান ঘূৰণীয়া জাতীয় বস্তু। এইবিলাক যিবিলাক নেকি বাচ্চাটোক এট্ৰাক্টিভ কৰে, সেই বস্তুবিলাক বাচ্চাটোক দেখাই থাকিব লাগে, বা ওচৰে পাজৰে কথাবিলাক পাতি থাকিব লাগে, যাতে সেই বাচ্চাটোৱে এইটো একচেপ্ট কৰে, মানে তাইৰ যাতে ব্ৰেইনে মানে লাহে লাহে একচেপ্ট কৰি থাকিব পাৰে। বাচ্চাটোৰ ব্ৰেইনটো এক্টিভে আছে। যিমান পাৰি আপোনালোকে এইবিলাক বস্তু সৰুৰে পৰা দেখাই থাকিব লাগে। ছাপ'জ আপোনাৰ কিবা এটা শব্দটো শুনাব লাগে, ছাপ'জ আপোনাৰ খেলাৰ বস্তুবিলাক আছে, লাইট জাতীয় বস্তু আছে, এইবিলাক দেখাই থাকিব লাগে। ইয়াৰ উপৰিও কোৱা হয় যে বহুত যিটো ভুল আমি কৰোঁ, বাচ্চাটোৰ যেতিয়া 3-4 মাহ বছৰ বয়স হয়, তেতিয়াই আমি মোবাইল ফোনটো ওচৰত দিওঁ, বা মোবাইলৰ ওচৰত মোবাইল টিপোঁ। বাচ্চাটোক কমচে কম 6-7 বছৰলৈকে বাচ্চাক মোবাইল দিবই নালাগে, কাৰণ মোবাইলৰ পৰা আপোনালোকে জানেই বহুত ধৰণৰ ৰেডিয়েশ্যন ৰিলিজ হয়। এই ৰেডিয়েশ্যনবিলাকে বাচ্চাৰ মগজুৰ বৃদ্ধি বিকাশত অকণমান বাধা দিব পাৰে, বা ইয়াৰ উপৰিও ৰেডিয়েশ্যনবিলাক বাচ্চাৰ হেল্থৰ কাৰণে ভাল নহয়। যিমান পাৰি মোবাইলটো দূৰত ৰখা উচিত। তাৰ উপৰিও কোৱা হয় যে 6 মাহৰ পিছৰ পৰা উইনিং পিৰিয়ড ষ্টাৰ্ট হয়। উইনিং পিৰিয়ড হ'ল যে বাচ্চাটোক আমি যিমানবিলাক নৰ্মেল খাদ্য খাওঁ, এইবিলাকৰ প্ৰতি লাহে লাহে আকৃষ্ট কৰি তোলা। সেইকাৰণে কোৱা হয় যে 6-7 মাহ বাচ্চা এটাক আপুনি যিমান পাৰি চব্জিবিলাক, যিমান শাক পাচলি আছে, এইবিলাক আপুনি ভালকৈ সিজাই দি লাহে লাহে খুৱাব ট্ৰাই কৰক। গাজৰ হওক, মূলা হওক, বা যিমানবিলাক ছিজনেল চব্জি আছে, এইবিলাক ভালকৈ সিজাই খিচিৰিৰ লগত দিব ট্ৰাই কৰক, বা আপুনি খিচিৰি নৰমকৈ ভাতটো বনাই দিব পাৰে।
তাৰ উপৰিও কোৱা হয় যে নিউট্ৰিশ্যনেল ফুড কিছুমান ছাপ্লিমেণ্ট পোৱা যায় আমাৰ বজাৰত 6 মাহৰ পিছৰ পৰা আমি ছাপ্লিমেণ্টবিলাক খুৱাব পাৰোঁ বাচ্চাক ডক্টৰৰ পৰামৰ্শ লৈ কিন্তু কেৱলমাত্ৰ ডক্টৰৰ পৰামৰ্শ লৈহে এইবিলাক খুৱাব লাগে ইয়াৰ উপৰিও কোৱা হয় যে বাচ্চাৰ বৃদ্ধি বিকাশৰ কাৰণে ভিটামিন D2 বহুত প্ৰয়োজন সেইকাৰণে আমাৰ ওচৰত পেচেণ্ট আহিলে আমি কওঁ যে প্ৰায় 1 বছৰলৈকে ভিটামিন D3 বা D2 খুৱাই থাকিব লাগে যিটো নেকি বাচ্চাৰ মগজুৰ বিকাশ কৰিব লগতে বাচ্চাটোৰ বৃদ্ধি বিকাশ কৰিব শাৰীৰিকভাৱে বা মানসিকভাৱে ইয়াৰ উপৰিও কোৱা হয় যে যেতিয়া 6 মাহ ক্ৰছ কৰিব তেতিয়া আমি লাহে লাহে এটাকে কণী দিয়া কমকে সিজাই অলপ পাতলকে নৰমকে কণী দিব ট্ৰাই কৰিব লাগে তাৰ উপৰিও যেতিয়া 1 বছৰমান ক্ৰছ কৰিব 1.5 বছৰ ক্ৰছ কৰিব তেতিয়া মাছ দিব ট্ৰাই কৰিব লাগে বা বাচ্চাটোক অতি সোনকালে মাংস দিব নালাগে মাংস নৰ্মেলি বহুত আপোনাৰ ডাট বস্তু হয় সেইকাৰণে কোৱা হয় যে মাংসটো লাহে লাহে এডজাষ্ট কৰক কিন্তু মাছটো আপুনি 1.5 বছৰ পৰাই দিব পাৰে কাৰণ মাছত পৰ্যাপ্ত পৰিমাণে ওমেগা 3 ফেটি এচিড আছে বা কিছুমান ভিটামিন মিনাৰেলছ প্ৰটিন পৰ্যাপ্ত পৰিমাণে থাকে সো ইয়াৰ উপৰিও কোৱা হয় যে ডক্টৰৰ পৰামৰ্শ লৈ কিছুমান দৰৱ আছে যেনেকৈ জিংকৰ সিৰাপ বা আমি কিছুমান ভিটামিন D3 বা কিছুমান মাল্টিভিটামিন সিৰাপ দিয়া হয় বাচ্চাটোৰ বৃদ্ধি বিকাশৰ কাৰণে সো আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ কিছুমান এনেকুৱা ধৰণৰ সিৰাপ খাই থাকিব পাৰে ইয়াৰ উপৰিও বাচ্চাটোৰ লগত খেলা ধূলা কৰাটো সময় দিয়াটো বহুত গুৰুত্বপূৰ্ণ এজন পিতৃ মাতৃয়ে বাচ্চাটোক যিমান দৰৱৰ দ্বাৰা আমি ভাল কৰিম বুলি ভাবোঁ ইয়াতকৈ বেছি হ'ল যে বাচ্চাটোক সময় দিয়া বাচ্চাটোৰ লগত খেলা ধূলা কৰা বাচ্চাটো আজিকালি আমাৰ মডাৰ্ণ যুগ অহাৰ পিছৰ পৰা আমি বাচ্চাটোক টাইমেই নিদিওঁ বা আমি অলৱেজ অফিচৰ কামত বিজি থাকোঁ বাচ্চাটো খেলিবলৈ মানুহ নাপায় চ' যিমান খেলিব তেতিয়াই ইমিউনিটি বুষ্ট আপ হ'ব বা বৃদ্ধি বিকাশ শাৰীৰিক মানসিকভাৱে হ'ব সো ইয়াৰ উপৰিও কোৱা হয় 3-4 মাহৰ বাচ্চা এটা বা 6-7 মাহৰ বাচ্চা এটাৰ অতি সঘনাই জ্বৰ চৰ্দি কাহ বা ডায়েৰিয়া ধৰণৰ বেমাৰ হৈ থাকে আমি কি কৰোঁ অতি সোনকালে এটা ফাৰ্মাচীৰ ওচৰত গৈ আমি দৰৱ আনি খুৱাই দিওঁ এইটো কেতিয়াও কৰিব নালাগে বাচ্চা এটাৰ যিমানবিলাক বেমাৰ হয় নৰ্মেলি ভাইৰেল ফিভাৰবিলাক বা ভাইৰেল বেমাৰবিলাক হৈ থাকে ভাইৰেল ইনফেকশ্যনবিলাক আপুনি জানেই আপুনি ফাৰ্মাচীত গ'লে এটা আপোনাক এণ্টিবায়'টিক দি দিব বা এনেকুৱা ধৰণৰ দৰৱ দি দিব এণ্টিবায়'টিকৰ দৰকাৰেই নাছিলে কাৰণ বাচ্চা এটাৰ ভাইৰেল ফিভাৰ বা ভাইৰেল যিমানবিলাক ডায়েৰিয়া আছে এইবিলাকৰ এণ্টিবায়'টিকৰ দৰকাৰেই নহয় চ' এতিয়া যদি আপুনি এণ্টিবায়'টিক খুৱাই দিয়ে তেতিয়াহ'লে বাচ্চাটোৰ এণ্টিবায়'টিকে তেতিয়া পিছত কাম নকৰিব চ' কেতিয়াও দৰৱবিলাক ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ খুৱাবই নালাগে আপুনি কেৱলমাত্ৰ ডক্টৰৰ পৰামৰ্শ লৈহে খুৱাব লাগে চ' এনেকুৱা ধৰণৰ বেমাৰবিলাক হৈ থাকিলে আপুনি ভেকচিনেশ্যনবিলাক কমপ্লিট কৰিব লাগে ইয়াৰ উপৰিও ডক্টৰৰ পৰামৰ্শ লৈ আপোনাৰ ইনফ্লুৱেঞ্জা ধৰণৰ ভেকচিনবিলাক দি থাকিব লাগে চ' ভিডিঅ'টো ইমানেই ভাল লাগিলে এটা লাইক মাৰি দিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব বাই